Hey guys, welcome back to my YouTube channel. तो आज আমি ওলালো ঘৰ যাবৰ কাৰণে siliguri পৰা। তো এতিয়া আমি ওলাই ৰেডি ঘৰ যাবৰ কাৰণে আৰু আজিৰ পৰা siliguri বাই বাই। আমি পুৰা ওলাই ৰেডি আৰু এতিয়া গাড়ীত বহিলো এতিয়া যাওঁ আৰু সো কালি ঘৰত যাই পাম আৰু বহুত দিনৰ মূৰত মানে পুৰা একমাহ ওচৰা আৰু একমাহ হ'বলৈ 4 দিন আছিল হৈ গ'ল হয় 4 দিন হয় 3 দিন সো আজিতো 22 কালি 23 কালি ঘৰত গৈ পাম তো ভাল লাগিছে মনটো মাতি bye bye thank you siliguri থকা প্ৰায় একমাহে হ'ল হয় আৰু সো siliguriখন বহুত মিস কৰিম আৰু কেম্প যেনেকুৱা গধূলি ঘূৰিছিলো পাৰ্কত গৈছিলো বহুত মিস কৰিম bye bye এতিয়া পুৰা গাড়ীত শুই যাম আৰু ইফালে আমাৰ বেমাৰীটো পুৰা বেচেৰা বেমাৰ হৈ আছে অৱস্থা বেয়া সো এতিয়া গাড়ীত অলপ শুই যাওঁ আৰু নহলে পুৰা গা চা বেয়া লাগি যাব কি হৈ গ'ল চাচোন বি দুবলা পাতলা বাবুৰ পুৰা গা বেয়া হৈ বমি হৈ গ'ল সেইকাৰণে ইয়াতে অলপ ৰখিলো যেতিয়া একেবাৰে মামীয়ে মৰ্ণিঙে বনাইছিল দালি এফালে চেল ৰুটি এইবোৰ তো ইয়াতে নাস্তা কৰি ল'লো আমি জেনিফা বৰুৱে আন্দা খাব এতিয়া এইটো বেমাৰী খাই দিব মুখটো পুৰা বেচেৰা বেমাৰত মানে আৰু এতিয়া যাব লাগিব বহুত দূৰ সেইকাৰণে বহুত জলদি খালো আৰু এতিয়া গাড়ীত উঠি যাওঁ আৰু ফাইনেলি আমি অসম পাই গ'লো সোমালো অসমত আৰু আহি পালো আমি হাউলিৰ এইখন ৰেষ্টুৰেণ্টত ৰখিলো বঢ়িয়া লাগিছে ন ৰেষ্টুৰেণ্টটো
ইয়াতে অলপ ৰেষ্ট ল'লোঁ আৰু আমি কিবা খালোঁ অলপ, কিন্তু কি খালোঁ মানে সেইটো মই উঠাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলৰ চাৰ্জ খতম হৈ গৈছিল আৰু ইয়াতে অলপ চাৰ্জ কৰি আৰু ফাইনেলি পাই গ'লোঁ মামীহঁতৰ ঘৰ নাৰাংগীত। আজি নাৰাংগীত থাকিম আৰু কালি মৰ্ণিঙে আমি যাম ঘৰ। আৰু মৰ্ণিং আমি উঠিয়ে পূৰা ঘৰ যাবৰ কাৰণে ৰেডি, গা চা একো ধোৱা নাই, ঘৰত যাই ধুম আৰু পূৰা। আৰু এইফালে মামীয়ে বনাই আছে তেল পিঠা, তো এইবোৰ খাই পূৰা ঘৰ যাম। বাবু বাবু সিবোৰ জানে। বাই। ফাইনেলি ঘৰত আহি পালোঁ।